Mana mana tak ya? Kini masih itu. একদম সকলোকে নমস্কাৰ জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ। বহুত দিন হ'ল আপোনালোকৰ খবৰ খাতি ল'বই পৰা নাই। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি সৰুকৈ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই ফটাফট কাপোৰকেইটা সলাই লওঁ। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আকৌ লগ পাই আছোঁ খুব সোনকালে। কি হৈছে? ভাল খবৰ এটা আছিলে, আপোনালোকক জনোৱা হোৱাই নাই। কেইদিনমানৰ আগতে মোৰ গাহৰিজনীয়ে পোৱালি কেইটামান দিলে। আপোনালোকৰ শুভ ইচ্ছা আৰু ঈশ্বৰৰ আশীৰ্বাদত পোৱালি কেইটামান পাবলৈ সক্ষম হ'লোঁ। গতিকে ভাল খবৰটো আপোনালোকক জনোৱা হোৱাই নাছিলে। আৰু আজি যিহেতু 3 দিন, গতিকে ইহঁতক আজি আইৰণৰ বেজী দিব লাগিব। আজি ভাবিলোঁ বেজীও দিয়া হওক আৰু ভাল খবৰটো আপোনালোকক জনোৱা হওক। পোৱালি দিছিল সৰ্বমুঠ 11টা। প্ৰথম নিশাতে কিবাকৈ এটা পোৱালি চেপাই খাই মৰিলে। এতিয়া বৰ্তমান 10টা পোৱালি আছে। পোৱালিবিলাকৰ চেহেৰা ইমান বেয়া নহয়, ভালেই বাৰু। আজি যিহেতু 3 দিন, গতিকে ইহঁতক আজি আইৰণৰ বেজী দিম। আইৰণৰ বেজী দিয়াটো অতি প্ৰয়োজনীয়, কিয়নো আইৰণৰ বেজীটো নিদিলে সময়ত ইহঁতৰ গ্ৰ'থটো কম হ'ব পাৰে বা ইহঁতৰ শৰীৰৰ বৃদ্ধি কম হ'ব পাৰে। গতিকে আইৰণৰ বেজীটো দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিটো পোৱালিক 1 ml কৈ মই আজি আইৰণৰ বেজী দিম। কেনেকুৱা হৈছে বাৰু বনাবচোন আপোনালোকে। ইহঁতৰ লগত এনেকৈ লাগি থাকি কিবা এটা ভাল লাগে মনটো, যিহেতু এইটো সময়ত পোৱালিবিলাক খুবেই মৰম লগা হয় আৰু এনেকৈ সময়বোৰ কটাই কেতিয়াবা খুব ভালো লাগে। নিশ্চয় কথা পাতি আছোঁ। এইক মানে এনেকৈ ৰাখিবলগীয়া হৈছে। এই মানে সাংঘাতিক দন্দুৰি, মানে ইমান অঘাই দং। সিফালে দেখিছে গঁৰাল আছে, গঁৰালত মানে এইক থ'ব নোৱাৰি। এনে গঁৰাল চৰাল ভাঙি এই মানে সাস্তাং কৰে। গতিকে পোৱালি দিয়াৰ আগে আগে এইক আনি পেলাই ইয়াতে ৰাখিলোঁ সি এনেকৈ। আৰু পোৱালিকেইটা ছেভ কৰি ৰাখিবৰ কাৰণে যাতে তাই কেনেবাকৈ হেঁচা মাৰি নামাৰে, তাৰ কাৰণে এনেকৈ বাহিৰে গঁৰাল বনাই দিবলগীয়া হৈছে। পোৱালিকেইটা স্বাস্থ্যৱান পোৱালি বাৰু, বেয়া নহয়। আৰু খালি এইহে বৰ সাংঘাতিক উৎপাত। বহুদিন হ'ল আপোনালোকৰ খবৰ খাতি লোৱা হোৱা নাই। সকলো কুশলে আছে বুলি আশা কৰিছোঁ। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই আছে, কিন্তু মইহে আপোনালোকক ভিডিঅ'ৰ ক্ৰমটো ৰক্ষা কৰি ভিডিঅ'বোৰ দিব পৰা নাই। আগলৈও এনেদৰে আশা কৰিছোঁ আপোনালোকে চাই থাকিব। আৰু এনেকৈ বেজী দিয়া কামটো বৰ কঠিন কাম নহয়। বেজীটো দিওঁতে খুব লাহে লাহে আৰু সাৱধানে দিব। চাব যাতে টেমুনা বান্ধি নৰয়, পিছলৈ নহ'লে সেই টেমুনা বন্ধা ঠাইখিনিত এটা ফোঁহাৰ দৰে হৈ ঘাঁ সৃষ্টি হ'ব পাৰে। ঘাঁ সৃষ্টি হ'লেও চিন্তা কৰিব নালাগে, সেইটো লাহে লাহে ভাল হৈ যাব নিজে নিজে। গতিকে দিওঁতে সাৱধানে আৰু খুব লাহে লাহে দিব লাগে। সেই কথাটো মনত ৰাখিব লাগে, যাতে ঔষধখিনি লাহে লাহে সিহঁতৰ শৰীৰলৈ বা প্ৰবাহিত হৈ যায়। সেই কথাটোৰ ওপৰত গুৰুত্ব ৰাখিব। কিছু সংখ্যক ফাৰ্মাৰে দুবাৰ আইৰণৰ বেজী দিয়ে, লগতে বি কমপ্লেক্স দুবাৰকৈ দিয়ে। মই কিন্তু এবাৰেই দিছোঁ আৰু 16 দিনত এবাৰ বি কমপ্লেক্স দিম। 21 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে ইহঁতক মই পেলু দৰৱ দিম। প্ৰতিটো পোৱালিক 1 ml কৈ পেলু দৰৱ দিয়া হ'ব। আৰু পেলু দৰৱ দিয়াৰ পিছতে লেঠাৰিকৈ 3 দিন
ভাল ঔষধ ভাল লিভাৰৰ দৰৱ দিব লাগিব ইহঁতক আৰু সেইটো দিলে ইহঁতৰ খোৱা বোৱাটো খুব সুন্দৰকৈ চলি থাকিব খোৱা বোৱাৰ প্ৰতি ৰুচি হ'ব নহ'লে পেলু দিয়াৰ পিছতে পোৱালিবিলাকক অকণমান দুৰ্বল কৰে এই বেজী দিয়া কামটো বৰ বেছি টান কাম নহয় শিকি ল'লে আপোনালোকেও দিব পাৰিব আৰু ডক্তৰ মাতি আনি এইবিলাক পইচা খৰচ কৰাতকৈ কিছুমান কাম নিজেও শিকি ল'ব লাগে কৰিবলৈ তেতিয়া আপোনাৰ পইচা কেইটকামান ৰাহি হ'ব আৰু সকলো ক্ষেত্ৰতে যদি ডক্তৰক আপুনি পইচা দিবলগীয়া হয় তেতিয়াহ'লে গাহৰিৰ লাভালাভটো বৰ বেছি নাথাকিব গতিকে সকলোৱে শিকি ল'ব বৰ টান কাম নহয় আৰু ময়ো শিকিহে লৈছোঁ এনেদৰে শিকি ল'ব আৰু মই নজেলটো কাটি লৈছোঁ দেখিছে নজেলত এটা কভাৰ আছে কভাৰটো অলপ কাটি লৈছোঁ কাটি এইকাৰণে লৈছোঁ যাতে সম্পূৰ্ণ বেজীটো ভিতৰলৈ সোমাই নাযায় বা পোৱালিটো আঘাতপ্ৰাপ্ত নহয় বা দুখ নাপায় গতিকে যিমানখিনি প্ৰয়োজন পোৱালিটো বয়স অনুসৰি সিমানখিনি মই নজেলটো কাটি লৈছোঁ আপোনালোকে দেখিছে এনেদৰে কাটি ল'ব আৰু বাকী শিকি ল'ব দিবলৈ ইতিমধ্যে ইহঁতৰ বেজী দিয়া কামটো শেষ হৈছে আটাইখিনিকে মই আজি আইৰণৰ বেজী দিলোঁ সম্পূৰ্ণ কৰিলোঁ পোৱালিখিনিয়ে অকণমান ভয় খাই গৈছে আৰু কিছু সময় সিহঁতি অকণমান এনেকৈ থাকিব অলপ পিছতে মই ইহঁতক মাকৰ গাখীৰ খাবলৈ এৰি দিম আপোনালোকে বাৰু ভিডিঅ'বোৰ চাই আছে মই গম পাইছোঁ কিন্তু মইহে আপোনালোকৰ ভিডিঅ' কম ৰক্ষা কৰি ভিডিঅ'বিলাক দি থাকিব পৰা নাই আগলৈ ভিডিঅ'বোৰ আপোনালোকে এনেদৰে চাই থাকিব আৰু সহযোগিতা আৰু ছাপোৰ্টটো দি থাকিব ভাল লাগিব উৎসাহিত কৰাৰ কাৰণে আপোনালোক সকলোকে অশেষ ধন্যবাদ